আজি পোহৰাবাৰীৰ এই ফুবচুবাত যে মাঘী পূৰ্ণিমা উপলক্ষে কি কয় এইটো বিশ্ব শান্তিৰ বাবে যে নাম যজ্ঞ অনুষ্ঠান ইয়াত উপস্থিত থাকিব পাই মই খুবেই ভাল পাইছোঁ আৰু আজি মোৰ কাৰণে সৌভাগ্য মই প্ৰথম দিন হিচাপে শুভ আৰম্ভণি মই কৰিব পাইছোঁ খুবেই ভাল পাইছোঁ প্ৰত্যেক বছৰ মই আহি থাকোঁ আৰু তেওঁলোকে প্ৰত্যেক বছৰ এই অনুষ্ঠান কৰি থাকে সকলোকে মিলি পেলাই তো তেওঁলোকৰ লগত মোৰ ভাল সম্পৰ্ক আছে তো আজি আহি ইতিমধ্যে মই আৰম্ভণি মই কৰি দিছোঁ আৰু কালিৰ পৰা দুদিনীয়া যি কীৰ্তন এইটো চলিব তো মই আশা ৰাখিছোঁ তেওঁলোকৰ কাৰ্যসূচী ভালকৈ সফল হওক আৰু মূল উদ্দেশ্য যিহেতু পৃথিৱীত শান্তি আহিব লাগে আমি সকলোৱে সুখ শান্তিৰে থাকিব পাৰিব লাগে এইটো লক্ষ্য ৰাখি যিহেতু ইয়াত নাম কীৰ্তন যজ্ঞ অনুষ্ঠিত কৰা হৈছে তো আমি আশা কৰা ধৰণে আমি ঈশ্বৰৰ পৰা যিখিনি বিচাৰিছোঁ এইখিনি ঈশ্বৰে যাতে আমাক আশীৰ্বাদ কৰে তাৰ কাৰণে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ।